Hello everyone, welcome back to my channel Deep Blog Sodia. সকলোলৈকে মোৰ আৰু এটি অন্য ভিডিঅ' লৈ আপোনালোকক স্বাগতম জনাইছো। আহকচোন ভিডিঅ'টি আৰম্ভ কৰো। অকল অভিযান অধীনত হিন্দুবিল আৰু ছটাফা অঞ্চলৰ ৰামপুৰ মেঘেলা গাঁৱত বাৰ্ষিক খেল প্ৰতিযোগিতা আজি আৰম্ভ কৰা হৈছে। সকলো ল'ৰা ছোৱালীবোৰ আহি ইমান ধুনীয়াকৈ সহযোগ কৰিছে। আপোনালোকে চাই থাকক মোৰ ডিপ ব্লগ চদিয়া চেনেলটিত। আৰু বহুতো খেল ধেমালি ৰখা হৈছে, যিহেতু প্ৰথম আৰম্ভণি কৰা হৈছে। এতিয়া আপোনালোকক মই সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাই থাকক শেষলৈকে, ভিডিঅ'টি স্কিপ নকৰাকৈ। আৰু ভিডিঅ'টো যদি আপোনালোকে ভাল পায় তেনেহ'লে লাইক এটা কৰি ছাবস্ক্ৰাইব কৰি দিব আৰু পাৰিলে শ্বেয়াৰ কৰি দিব। নহ'লে বৰ্তমান এতিয়া অনুষ্ঠিত হৈছে 100 মিটাৰ দৌৰ প্ৰতিযোগিতা। মোৰ বাইদেউ চাহ দিব আহিছে আমাক। এতিয়া আমি চাহ খাম। বৰ্তমান চাহ বাগিছে, দিয়া দিয়া চাহ দিয়া, একাপ মাৰি দিম। আমাক চাহ দিছে, আমি চাহ খাম। এবাৰ আহি আছে ছোৱালী দৌৰ প্ৰতিযোগিতা 100 মিটাৰ। এতিয়া আৰু এক ফাইল আহি আছে, এইটো দে ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। এতিয়া বৰ্তমান 400 মিটাৰ দৌৰ আৰম্ভ হৈ আছে। তিন নম্বৰটো কাট খালে, সি চিনৰ ভিতৰত সোমালে। স্পীড লগাই দিয়া। ভিতৰ বিন্দা সোমালি, তই ভিতৰ বিন্দা সোমালি। 4 নম্বৰ হেৰি বাস্তৱ, এই ভিতৰ বিন্দা সোমালেহি। হেল্ল' এভৰিৱান, কিছুমান অসুবিধাৰ বাবে মই সম্পূৰ্ণ ভিডিঅ'টো উঠাব নোৱাৰিলোঁ। গুচি যাব লগা হ'ল ইয়াৰ পৰা। বৰ্তমান যিমানখিনি পাৰোঁ সিমানখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি চাই ভাল পালে, অকণমান সহযোগ কৰিছে যদি এটা লাইক কৰি কমেণ্ট কৰি শ্বেয়াৰ কৰি দিব। থেংক ইউ।